আজি মই এখন তৰকাৰী বনাম বুলি ভাবিছোঁ আৰু সেই তৰকাৰীখনৰ মেইন হ'ল কচু। কচু হ'ল তৰকাৰীখনৰ মেইন। তাৰপিছত লগৰীয়াবিলাক থাকিব, এয়া বিলাহী, আলু, তাৰপিছত এয়া দালি, তাৰপিছত এয়া লৈছোঁ আমি আদা নহৰু। গতিকে বলক তৰকাৰীখন বনোৱা আৰম্ভ কৰোঁ। মিঠাতেল দিলোঁ, তেজপাত এটা দিলোঁ, পিঁয়াজ, অকণমান আদা নহৰু ইয়াতে দি দিলোঁ পিছত। এতিয়া হালধি দিলোঁ, হালধি দি অকণমান সময় ভাজি ল'লোঁ ৰংচঙা হোৱালৈকে। তাৰপিছত কাটি থৈ দিয়া কচু, বিলাহী, আলু গোটেইখিনি একেলগে দি দিলোঁ। দি এতিয়া ভাজিম এই গোটেইখিনি একেলগে। এতিয়া ইয়াতে দিছোঁ নিমখ, এতিয়া মচুৰ দাইলখিনি দি দিছোঁ। এতিয়া জলকীয়া আৰু বাচি থকা আদা নহৰুখিনি দি দিছোঁ। অকণমান জিৰা গুড়া দি দিছোঁ। এতিয়া গৰম কৰি থৈ দিয়া পানী দিছোঁ। ইমানখিনি দি দিলোঁ। এতিয়া এইখিনি সিজিবলৈ দিম ধুনীয়াকৈ। আৰু ইয়াত দেখিছোঁ, এতিয়া মই এইখিনি আলু চালু অকণমান ভাঙি দিওঁ। আৰু এয়া চাওক, এতিয়া ধুনীয়াকৈ সিজি গৈছে একদম। এতিয়া মই ইয়াতে জালুকৰ গুড়া দিছোঁ। আৰু ফাইনেলি এয়া চাওক, মোৰ কচুৰ তৰকাৰীখন হৈ গ'ল। এয়া চাওক, কচু দিয়ে বুলি একদম গমেই নাপায়। এয়া চাওক, আৰু কালাৰটো মজা হৈছে, খায়ো কিন্তু টেষ্ট লাগিব দেই। ইয়াত মই ভাতৰ লগত টেষ্ট কৰিছোঁ। জিভা পানী মাৰি গৈছে। বাম্পাৰ হৈছে একদম।